আমাৰ চিৰাং জিলাৰ আজি BTCG নিৰ্বাচনৰ আমাৰ যি পলিং প্ৰিজাইডিং অফিচাৰসকল ইতিমধ্যে আমাৰ ইয়াত আহি পাইছেহি। তেওঁলোকে সকলোখিনি মেটেৰিয়েলছ ইতিমধ্যে গ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে আটাইকেইটা কাউণ্টাৰ ইতিমধ্যে খালী হৈছে আৰু তেনেকৈ বিজনীটো এই জাষ্ট মই অলপ আগতে খবৰ লৈছোঁ, তাতো গোটেই মেটেৰিয়েলছ লোৱা ইতিমধ্যে শেষ হৈছে আৰু সকলো পলিং পাৰ্চনেলে তেওঁলোকৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি গন্তব্য স্থানলৈ যাবলৈ প্ৰস্তুত হৈছে আৰু আমাৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা সকলো গাড়ী ৰেডি কৰি ৰাখি থোৱা হৈছে, যাতে সকলো কোনো অসুবিধা নোহোৱাকৈ নিজৰ গন্তব্য স্থানত গৈ অহাকালি যি আমাৰ পলিং আছে, পলিঙত যাতে তেওঁলোকে যাৱতীয় কামখিনি আগতীয়াকৈ কৰিব পাৰে, তাৰ কাৰণে যথেষ্টখিনি তেওঁলোকে সময় পাব। আশা ৰাখিছোঁ অহাকালি খুব সুন্দৰভাৱে আমাৰ নিৰ্বাচন ভোট গ্ৰহণ হৈ যাব আশা ৰাখিছোঁ আৰু সকলোলৈ আহ্বান জনাইছোঁ গণতন্ত্ৰত সকলোৱে ভোট দি পেলাই তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰক। আমাৰ টোটেল 2200 চামথিং আছিলে, একুৰেটলি মোক ক'ব পৰা নাই, দুইটা আমাৰ বিজনেছ হয়। এইবাৰ কিবা বিশেষ পলিং চেণ্টাৰ কিবা এনেকুৱা আছে? আমাৰ বিশেষ মহিলাৰ কাৰণে ৰখা হৈছে। আমাৰ ইয়াতো আমাৰ 8টা ৰখা হৈছে, তেনেকৈ বিজনীটো ৰখা হৈছে আৰু আমি মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰিছোঁ। আমাৰ ইয়াতে 28টা আৰু বিজনীটো তেনেকৈ ধৰণে নিয়োগ কৰিছে আৰু ইয়াৰ উপৰি আমাৰ চিকিউৰিটি পাৰ্চনেল আমাৰ মোতায়েন কৰা হৈছে। প্ৰায় যিখিনি স্পৰ্শকাতৰ আমাৰ পলিং ষ্টেচন আছে, সকলো পলিং ষ্টেচনতে এক ছেকশ্যনকৈ আমি আমাৰ চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চ আমি ৰখা হৈছে। কিমান স্পৰ্শকাতৰ পলিং চেণ্টাৰ কিবা? আমাৰ টোটেল 149 আছে, গতিকে তাতে সকলোখিনি আমি নিয়োগ কৰা হৈছে। কি ক'ব, অহাকালি নিৰ্বাচনী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব, পলিং বিষয়াসকল ইতিমধ্যে ৰাওনা হ'ব কিছু সময় পিছতে, কেনেকুৱা প্ৰস্তুতি কি ক'ব এই মুহূৰ্তত? এতিয়া প্ৰস্তুতি ভাল চলি আছে। আমাৰ যিমান এৰেঞ্জমেণ্ট আছে আজি ডিটেইলমেণ্ট হৈ আছে। পলিং ষ্টাফ আৰু পুলিচ পাৰ্টিৰ লগত পলিং ষ্টেচনত যাব, আজি ৰাতি থাকিব। আমাৰ ছেক্টৰ আৰু জোনেল ঘূৰি আছে আৰু আমাৰ OC IC পুলিচসকল চব জেগাতে পেট্ৰলিং এৰিয়া ডমিনেশ্যন কৰি আছে। আমাৰ পৰা যিমান প্ৰক্ৰিয়া আছে সেইটো আমি লৈছোঁ। আমি আশা কৰি কালি ইলেকশ্যনটো খুব ভালকৈ যাব, পিচফুলি হ'ব আৰু তেনেকৈ আমাৰ এৰেঞ্জমেণ্ট আছে। সমগ্ৰ জিলাখনত দুটা চাব ডিভিজন মিলি পেলাই 192টা চেঞ্চিটিভ ভোট চেণ্টাৰ আছে, এইবিলাকত বিশেষ কিবা ব্যৱস্থা লৈছে নেকি? তাতে আমাৰ ক্ৰিটিকেল পলিং ষ্টেচনত ECI গাইডলাইনছ অনুসাৰ আমি হাফ ছেকশ্যন কৰি এক্সট্ৰাকৈ SAP আৰ্ম পুলিচ ফ'ৰ্চটো দিয়া হৈছে। প্ৰত্যেক জেগাতে ফ'ৰ্চটো আহি গ'ল, আজি ডিপ্লয় হৈ যাব। তাতে এই ফ'ৰ্চটো আপোনাৰ কিউ মেনেজমেণ্ট আৰু কংগ্ৰিগেশ্যনবিলাক চাব। ছাৰ, দেখা গৈছে যে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজত কিছুমান ঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে, গতিকে নিৰাপত্তা বেষ্টনী কেনেকুৱা গঢ়ি তোলা হৈছে? সেইটো আইন শৃংখলা অনুসাৰ একশ্যন লোৱা হৈছে আৰু আমাৰ চেষ্টা এনেকুৱাই আছে কি যিমান পিচফুল এই ইলেকশ্যন হ'ব পাৰে তেনেকুৱা সেইটো হ'ব। ঠিক আছে, থেংক ইউ।